প্ৰাপ্য আদায় দিবই লাগিব। GDSৰ প্ৰাপ্য আদায় দিবই লাগিব। শ্ৰমিক ইউনিয়ন জিন্দাবাদ, ইনকলাব জিন্দাবাদ। হাই ফ্ৰেণ্ডছ, অখিল ভাৰতীয় গ্ৰামীণ ডাক সেৱক সংঘ চমুকৈ GDS পালন কৰিব অৱস্থান ধৰ্মঘট। তাৰমানে আজি আমি 14 দফীয়া দাবী চনত লৈ গ্ৰামীণ ডাক সেৱকসকলে এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল নমস্কাৰ বন্ধুসকল, গেংৱে এণ্ড ক্লিপ প্ৰেজেন্সৰ দ্বাৰা প্ৰযোজিত আমাৰ এই ইউটিউব চেনেল নলেজ এণ্ড এভৰিথিঙলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই ইউটিউব চেনেলত আপুনি উপভোগ কৰিব পাৰিব এণ্টাৰটেইনমেণ্ট, ফানি, নেচাৰ, টেকনিকেল, জব ৰিলেটেড এণ্ড হিষ্টৰিকেল ভিডিঅ'সমূহ। আপুনি আমাৰ এই ভিডিঅ' উপভোগ কৰি নিজকে এডভান্স মোডত ৰাখিবৰ বাবে অনুৰোধ কৰিছোঁ ভিডিঅ'টোক লাইক কৰিব, বন্ধুৰ মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ আগে আৰু যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। এইবিলাক বাধা নেওচিলে এদিন জেলত থাকিবলৈ প্ৰস্তুত হৈ থাকিব। তাত পৰীক্ষা বহি পাৰ্চেল আহিব, বুক নল'ব বুলি হাংগামা যেতিয়া দিব, এছপিএমৰ তাত যিখিনি GDS আহিছে থানালৈ লৈ যাব। অহা 28 আৰু 29 মাৰ্চ 2022 তাৰিখে অখিল ভাৰতীয় গ্ৰামীণ ডাক সেৱক সংঘ চমুকৈ GDSৰ নগাঁও সংমণ্ডল শাখাই ৰূপায়ণ কৰিব এই ধৰ্মঘট কাৰ্যসূচী। এই ধৰ্মঘট কাৰ্যসূচী 100% সফল কৰিবৰ বাবে তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে কুচকাৱাজ। GDS ইউনিয়নৰ নগাঁও সংমণ্ডলৰ সম্পাদক জীৱন শইকীয়াই জানিবলৈ দিয়া মতে তেওঁলোকৰ দাবী আছে 14 দফীয়া। এই 14 দফীয়া দাবীসমূহ আপোনালোকে জানিবৰ বাবে আমাৰ এই ভিডিঅ'টোত থকা আমি এটাই কওঁ, আপোনালোকৰ হৈ কৰি আছোঁ, কৰি যাম। তাৰ মাজতে নতুন চামে শিকি যাব লাগিব কাম। একেলগে সহযোগ কৰক আৰু সকলোৱে পৰামৰ্শ দিয়ক। বা যদি কোনোবাই আমিও ধৰক কেতিয়াবা কৰি দিছোঁ চাবকাই পৰামৰ্শ দিয়ক, যিহেতু এনেকৈ কৰিলে ভাল আছিল। এই লিফলেটখন আপোনালোকে পঢ়ি বিশদভাৱে জানিব পাৰিব। তাৰমানে আজি আমি 14 দফীয়া দাবী চনত লৈ গ্ৰামীণ ডাক সেৱকসকলে এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আচলতে এইটো আমাৰ প্ৰস্তুতি কাৰ্যসূচী বুলি ধৰিব পাৰে আপুনি। 28 আৰু 29 তাৰিখে দেশৰ সকলো ট্ৰেড ইউনিয়নৰ ঐক্যবদ্ধ যৌথ মঞ্চই 28 আৰু 29 তাৰিখে দুদিনীয়া ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ লগত সংগতি ৰাখি আমি আজি এক ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল চৰকাৰৰ যিবিলাক জনবিৰোধী নীতি বা শ্ৰমিক কৰ্মচাৰী বিৰোধী নীতি তাৰ আমি প্ৰতিবাদ জনাইছোঁ। তাত আমাৰ কেইবাটাও দাবী আছে। মূলতঃ আমাৰ যিটো পুৰণি পেঞ্চন নীতি, আমি সেই পেঞ্চন নীতিটো পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যিটো চৰকাৰে নতুন পেঞ্চন নীতি NPS প্ৰৱৰ্তন কৰিছে, আমি সেইটো বাতিল কৰিব লাগে বুলি জনাইছোঁ। তাৰ বাবেও আমি গ্ৰামীণ ডাক সেৱকসকলৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আমাৰ মুখ্য দাবীটোৱে হ'ল যে গ্ৰামীণ ডাক সেৱকসকলক কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰিব লাগে। গতিকে
আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ, আজি যোনদিনা নিয়েৰেষ্ট যাৰ লগত টাচ আছে চবেই চবকে ক'ব দুদিন যাতে সফলভাৱে আমাৰ ধৰ্মঘটটো হয়। আৰু এছবিলাকত মন দিবই লাগিব, এইটো কাৰণে যোৱাবাৰ এছবিলাকে আমাক কিমান অশান্তি কৰিছে। ফ্ৰেঞ্চ GDS ইউনিয়নে দাবী কৰা 14 দফীয়া দাবীসমূহৰ ভিতৰত অন্যতম হৈছে নতুন পেঞ্চন আঁচনি বাতিল কৰক আৰু 1972 CCS পেঞ্চন নীতিৰ আধাৰত পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰক। 1972 CCS পেঞ্চন নীতিত GDS সকলকো অন্তৰ্ভুক্ত কৰক। GDS সকলক চিকিৎসা সুবিধা প্ৰদান কৰক। সামূহিক বীমা 5 লাখ টকালৈকে বৃদ্ধি কৰক ইত্যাদি। ফ্ৰেণ্ডছ, আপোনালোকে আমাৰ এই ভিডিঅ'সমূহ চোৱাৰ শেষত লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এনে কৰিলে আপোনালোক আনৰ পৰা আপ টু ডেট হৈ থাকিব পাৰিব আমাৰ ভিডিঅ'সমূহ চাই। আপোনালোকৰ এটা বহুমূলীয়া লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্টে আমাক নতুন নতুন ভিডিঅ' তৈয়াৰ কৰাৰ ক্ষেত্ৰত উৎসাহ যোগায়। চ' ফ্ৰেণ্ডছ, তলত থকা ছাবস্ক্ৰাইব আৰু লাইক বটনটো প্ৰেছ কৰক। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ফ্ৰেণ্ডছ। টেক কেয়াৰ, বাই বাই।